হাই হেল্ল' বন্ধুসকল, কি খবৰ? ভাইনেছ ব্লগলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, অসমৰ পৰা কেৰেলা পালোহি, কিন্তু ট্ৰেইনৰ ভিডিঅ'টো দিব নোৱাৰিলোঁ। মানে বহুত মানুহ লগতে ৰাতি আহিলোঁ যে, সেইকাৰণে দিব নোৱাৰিলোঁ। তো ইয়াৰ পৰাই আপোনালোকক ভিডিঅ' দেখাম বুলি ভাবিছোঁ, আপোনালোকে চাই থাকক। তো বন্ধুসকল, কেৰেলাত মানে কাম কৰিব আহিছোঁ, তো তাকে আপোনালোকক মানে কেৰেলাখন দেখাম বুলি ভাবিছোঁ। আৰু কাম কি কাম কৰোঁ তাকো দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মানে এইটো নহয় আৰু বেলেগ ভিডিঅ' আহিব, আৰু সেইবিলাক ভিডিঅ' আপোনালোকে দেখা পাব, ক'ত যাওঁ কি কৰোঁ। তো আপোনালোকে প্ৰথম আমি যিটো ৰুমত থাকোঁ সেই ৰুমটো আপোনালোকে ভালদৰে চাওক, কেনেকুৱা ৰুমটো কমেণ্ট কৰি জনাব। ভাবিলোঁ ভিডিঅ' বনোৱা হওক, কাম কৰা হওক, এক গুলি দুই চিকা কৰি কিনে কেৰেলাত আহিলোঁ। তো বহুত মানুহ ট্ৰেইনত, একেবাৰে মানুহ মানে ইমানে মানুহ মানে খাবলৈ জেগাই নাই। আৰু টয়লেটটো ক'বই নালাগে, এনেকুৱা লেতেৰা, কি কৰিব। সেনেকৈ আহিছোঁ আৰু 3:30 বজাত পালোঁ দিয়া। ত' বন্ধুসকলে এইটো হ'ল টেৰেছটো। তো ইফালে কাপোৰ চাপোৰ মেলিব পাৰি, দেখিছে আপোনালোকে। বহুত ৰ'দ দিছে আৰু দেই, চাওক এইফালৰ পৰা চাব পাৰে। এইটো ছাইড কাৰখানাত যায়, এই ছাইডটোত কাৰখানা বহুত। ৰ'দ দিছে নহয়, একদম ৰ'দৰ ওপৰত চকু মেলিব নোৱাৰি। আৰু লগতে আপোনালোকে জানে আমাৰ অসমত এতিয়া কি ঠাণ্ডা হৈ আছে, গৰম আহিছে আৰু লাহে লাহেকৈ, কিন্তু ইয়াত এনেকুৱা গৰম দিছে নহয়, গৰমৰ ওপৰত থাকিবই নোৱাৰে, বহুত গৰম। ৰাতিটো ফেন চলাই শুই আছোঁ। বৰষুণ যোৱাকালি হৈছিলে বোলে, কিন্তু আমি ট্ৰেইনত আহোঁতে দেখিছিলোঁ আৰু বৰষুণ হৈছে। ইয়াতে CC কেমেৰা লগা হৈ আছে কিন্তু এই ৰুমটোত। যিটো কোম্পেনীত আহিছোঁ, ইয়াত আকৌ খোৱা বোৱাটো নিজৰ হয়, আৰু লগতে মানে থকাটো কোম্পেনী, পানী বিলৰ কোম্পেনী, কাৰেণ্ট বিলৰ কোম্পেনী। এজক ফেনখন চলি আছে দেখিছেনে ওপৰত। ইমান গৰম দিছে নহয়, থাকিব নোৱাৰি। চাওঁ কিমান দিন কাম কৰিব পাৰোঁ, আৰু লগতে ভিডিঅ' আপোনালোকে মাজে মাজে পাই থাকিব, ভিডিঅ'টো চাই থাকিব। আৰু লগতে আৰু এটা কথা, 8 ঘণ্টা ডিউটি, মানে ৰাতিপুৱা 8টা বজাত যাব লাগিব, আবেলি 5টা বজাত আহিব লাগিব, আপোনালোকে জানেই। আৰু লগতে খোৱাটো কেনেকৈ, মানে আমাৰ এতিয়া 7টা মানুহ আছে নহয়, প্ৰত্যেকজনে এদিনকৈ বনাব লাগিব। মানে কি ৰাতিপুৱা যিজনে বনায়, আবেলিও সেইজনে বনাব লাগিব। কেতিয়াবা চিকেন খাব লাগিব, আৰু লগতে মাছটো থাকেই বোলে। দাদাহঁতো আছে, সিহঁতে এতিয়া ডিউটি গৈছে। মোৰ যোৱা কথা আছিলে, কিন্তু মই টোপনি অলপ লাগি আছে যে, মোক কৈছিলে মালিকে যাব দিছিলে ডিউটি, মই যোৱা নহ'লে। এনেকৈ থাকিব লাগিব। কেৰেলাত আহিলোঁ যেতিয়া কামটো কৰিবই লাগিব, আৰু কাম নকৰিলেতো নহয়, কাম কৰিবই লাগিব, এইবিলাকেই আৰু। তো ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট এটা ভিডিঅ'টো সোনকালে আহিম। টাটা বাই বাই।